নমস্কাৰ অংকুৰিতা অসম চাই থকাৰ বাবে ধন্যবাদ। ধানৰ উচিত মূল্য নিশ্চিত কৰাৰ লক্ষ্যৰে লখিমপুৰৰ বঙালমৰাত আজি মুকলি হ'ল চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ। কৃষকৰ বাবে মুকলি হ'ল ন্যায্য মূল্য লাভৰ নতুন দুৱাৰ। বৰ বঙালমৰাত আজি মুকলি হ'ল ধান ক্ৰয় কেন্দ্ৰ। লালুক কৃষি চক্ৰৰ অন্তৰ্গত বঙালমৰাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত স্থাপন কৰা এই ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰঙানদী বিধানসভা সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই। উদ্বোধনী অনুষ্ঠানত বিধায়কগৰাকীয়ে ধান উৎপাদনকাৰী কৃষকসকলক চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰী কৰি এই সুবিধাৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। কৃষকে যাতে উৎপাদিত ধানৰ উচিত মূল্য লাভ কৰে আৰু মধ্যভোগীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় তাৰ বাবে চৰকাৰী ধান ক্ৰয় কেন্দ্ৰৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। অনুষ্ঠানত জিলা কৃষি বিষয়া বদন লাহনকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখ্য যে খাৰিফ মাৰ্কেটিং ছিজন 2ৰ অধীনত বৰ্তমান কৃষকৰ পৰা প্ৰতি কুইণ্টল ধান ২৫৬৯ টকা ন্যূনতম সমৰ্থিত মূল্যত ক্ৰয় কৰা হৈছে। ফলত চৰকাৰী নিৰ্ধাৰিত মূল্যত ধান বিক্ৰীৰ সুযোগ লাভ কৰি উপকৃত হোৱাৰ পথ মুকলি হৈছে লখিমপুৰৰ ধান উৎপাদনকাৰী কৃষকসকলৰ বাবে।